শৰণীয়াই আহি আপোনালোকৰ মুছলপুৰত এখন ৰাইজক লৈ সভা দিয়ক, মই প্ৰত্যাহ্বান জনাইছোঁ। কিমান মানুহ হয় আমি চাওঁ। আৰু ৰাইজৰ দলে আমি ঘোষণা কৰিছোঁ যে অহা 8 মাৰ্চত আমাৰ ইয়াত এখন জনসমাৱেশ হ'ব, তাত কিমান মানুহ হয় আপোনালোকে চাব, তেতিয়াই প্ৰমাণ হৈ যাব নহয়। আজি ঘনশ্যাম দাস জিকাৰ পিছদিনাই তেওঁলোকে গোটেই সমষ্টিবাসীক প্ৰতাৰণা কৰি তেওঁলোকে সৰ্বানন্দ হিমন্ত বিশ্ব শৰ্মাৰ বুকুচাত উঠিলে। ইয়াৰ দিহিৰাবাসী ৰাইজে এইটো ভাল পোৱা নাই। আমিতো ৰাইজৰ লগত কথা পাতিছোঁ। গতিকে এই প্ৰতাৰণাৰ উচিত জবাব ঘনশ্যাম দাসে পাব, নৱশৰণীয়াই পাব। আৰু ৰাইজৰ দলক এইবাৰ BTC-বাসীয়ে আদৰি লৈছে, চাপাগুৰিবাসীয়ে আদৰি লৈছে। আৰু অহা 8 মাৰ্চৰ দিনা এখন জনসমাৱেশৰ জৰিয়তে আমি ইয়াত নিৰ্বাচনী ৰণডংকা বজাম। আজি আমাৰ নিৰ্বাচন সমিতিৰ এখন বৈঠক চলি আছে। আজিয়ে আমাৰ মোটামুটি প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থিত্ব আমাৰ তালিকাখন আজি চূড়ান্ত হ'বই। গতিকে 2 এদিনত আপোনালোকে পাব। হয়তো BJP বা কংগ্ৰেছ মিত্ৰজোঁটৰ আগতেই ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা আপোনালোকে পাব। ৰাইজৰ দলে অসমৰ অন্যান্য ঠাইৰ লগতে BTRতো নিৰ্বাচন খেলাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। BTRৰ কেইবাটাও সমষ্টিত ৰাইজৰ দলে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আজি আমি চাপাগুৰি সমষ্টিত এখন সাংগঠনিক সভা কৰিলোঁ আৰু ইতিমধ্যে চাপাগুৰি সমষ্টিত আমি ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। আমি দেখা পাইছোঁ যে বিগত সময়ছোৱাত BTR বা BTC এলেকাৰ ৰাইজৰ বিশেষকৈ অবৰ ৰাইজৰ অধিকাৰ প্ৰত্যেক দিনে লুণ্ঠন কৰা হৈছে। মাটিৰ অধিকাৰকে ধৰি বিভিন্ন সা সুবিধাৰ পৰা লোকসকলক বঞ্চিত কৰা হৈছে। আৰু বড়োসকলৰো আৰ্থিক যি উন্নয়ন, আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে BTC প্ৰশাসন বা চৰকাৰসমূহে একো কৰি দিব পৰা নাই। সেইকাৰণে ৰাইজৰ দলে নতুন কৰ্মসূচী লৈ, নতুন উদ্যম লৈ আমি BTR এলেকাত আমি ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে নিশ্চিত থাকক, এইবাৰ BTRৰ আমি কেইবাটাও সমষ্টিত ৰাইজৰ দলে বিজয় সাব্যস্ত কৰিম আৰু তাৰ ভিতৰত চাপাগুৰি সমষ্টিটো অন্যতম। নহয়, মই দেখা পাইছোঁ যে মিত্ৰতা হৈছে নেতাবিলাকৰ, জনতাৰ লগত জনতাৰ মিত্ৰতা হোৱা নাই। জনতাৰ লগত যি মিত্ৰতা, এই মিত্ৰতা ৰাইজৰ দলে আৰম্ভ কৰিছে। বড়ো, অনাবড়ো সকলো জাতি জনগোষ্ঠীৰ যিবিলাক বঞ্চিত লোক BTR এলেকাৰ, সেইসকলৰ লগত ৰাইজৰ দলৰ মিত্ৰতা হৈছে। আৰু BJPৰ লগত মিত্ৰতা হৈছে বিভিন্ন সুবিধাবাদী এক নেতা আৰু দালাল শ্ৰেণীৰ। গতিকে এইবাৰ আচল মিত্ৰজোঁট জনতাৰ লগত জনতাৰ ৰাইজৰ দলে কৰিছে। আৰু আপোনালোকে জানিব যে ৰাইজৰ দলৰ এই জনতাৰ মিত্ৰতাকহে BTRবাসীয়ে আদৰি ল'ব। BJP যে হতাশ হৈছে তাৰ এটা প্ৰমাণ হ'ল যে কালি লুৰিণজ্যোতি গগৈৰ কনভয়ত যে আক্ৰমণ কৰিলে, এইটোৱে এটাই প্ৰমাণ কৰে যে BJP সাংঘাতিক ধৰণে হতাশ হৈছে। বিশেষকৈ BJP বিৰোধী আমি আঞ্চলিক শক্তি যিসকল, আমি ৰাইজৰ দল, অসম জাতীয় পৰিষদ বা অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠন আমি যিসকল আমি এতিয়া একত্ৰিত হৈছোঁ, এইবাৰ সকলোৱে এই কথা নিশ্চিত হৈছে যে 21ত BJP বিৰোধী আঞ্চলিক শক্তিৰ এখন চৰকাৰ হ'ব। আৰু এই কথাৰ উমান BJPয়ে আগতীয়াকৈ পায়, যিহেতু প্ৰশাসন তেওঁলোকৰ লগতে আছে। গতিকে সেইকাৰণে তেওঁলোক এতিয়া হতাশাত ভুগিছে আৰু হতাশাত ভুগি তেওঁলোকে এই ধৰণৰ আক্ৰমণ নমাই আনিছে। আৰু চাব যে অনাগত দিনত আমাৰ ৰাইজৰ দল বা জাতীয় পৰিষদৰ বহু নেতাৰ ওপৰত আক্ৰমণ হ'ব। আৰু এই কথাবিলাকে তেওঁলোকৰ হতাশাকে প্ৰমাণিত কৰিব। আৰু আমি নিশ্চিত যে ইয়াৰ বিপৰীতে অসমৰ জনতাই এইবাৰ BJP বিৰোধী এখন আঞ্চলিক শক্তি গঠন কৰাৰ কাৰণে ভোট প্ৰদান কৰিব। নেতৃত্বক মই প্ৰস্তাৱ আগবঢ়াইছোঁ যে জালুকবাৰী সমষ্টিত মোক প্ৰাৰ্থিত্ব দিব লাগে। দলে যদি প্ৰাৰ্থিত্ব দিয়ে মই জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছোঁ। ইতিমধ্যে মই এই কথা ঘোষণা কৰিছোঁ। কাৰণ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ মাফিয়া ৰাজনীতিৰ প্ৰতীক। অসমত যে আজি এই ৰাজনীতিটো ইমান বেয়া হৈ গৈছে তাৰ অন্যতম এজন মানুহ হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু শেহতীয়াভাৱে হিন্দু মুছলমানৰ একতাৰ অসমখনক ধৰ্মীয় বিষাক্ত ৰাজনীতিৰে এতিয়া গোটেই ৰাজনীতিটো নষ্ট কৰি থকা মানুহগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে এই নেতিবাচক ৰাজনীতিক বিদায় দিবলৈ হ'লে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবৰ হ'লে ৰাইজৰ দল তাৰ কাৰণে উপযুক্ত এটা ৰাজনৈতিক দল। কাৰণ হিমন্ত বিশ্ব শৰ্মাক দীৰ্ঘদিন ধৰি প্ৰত্যাহ্বান জনাই আহিছে অখিল গগৈ নেতৃত্বৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গতিকে আমি সেইকাৰণে কেৱল কমল মেধি বুলি নহয়, সমগ্ৰ অসমৰ মূল্যবোধ সম্পন্ন ৰাজনীতিত বিশ্বাসী ৰাইজক লগত লৈ
এইবাৰ মই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰোঁ। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি প্ৰতিষ্ঠা কৰিছে, এই ৰাজনীতিক যদি আমি বিদায় দিব নোৱাৰোঁ তেনেহ'লে অসমীয়া জাতি কেতিয়াও নাবাচিব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈ মুকলি আশা জেলত সোমাই ৰাখিছে, এই কথাটো এতিয়া অসমৰ সৰু ল'ৰা ছোৱালীয়েও বুজি পায়। বিজেপি চৰকাৰৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে অখিল গগৈ। কা আন্দোলন সকলোৱে কৰিলে, আজিলৈকে জেলত সোমাই ৰাখিলে অখিল গগৈ। তাৰমানে অসমত আটাইতকৈ বেছি ভয় কৰা নেতাজন হ'ল অখিল গগৈ। বিজেপিয়ে অখিল গগৈকে আটাইতকৈ বেছি ভয় কৰে, সেইকাৰণে অখিল গগৈক জেলৰ পৰা মুকলি কৰি দিয়া নাই। কাৰণ তেওঁলোকে জানে যে অখিল গগৈ জেলৰ পৰা ওলোৱাৰ পিছতে অসমৰ ৰাজনীতিটো সলনি হৈ যাব। কিন্তু এটা কথা আপোনালোক কৈ থৈ যাওঁ, যিমানে অখিল গগৈক জেলত ৰাখিব সিমানে অখিল গগৈ শক্তিশালী নেতা হৈ আগবাঢ়ি আহি গৈ আছে আৰু অসমৰ জনতাৰ মনত আৰু বেছি গভীৰলৈ অখিল গগৈ সোমাই গৈ আছে। আপোনালোক নিশ্চিত থাকক, এদিন মুখ্যমন্ত্ৰী হৈ অখিল গগৈ জেলৰ পৰা ওলাই আহিব।